हेलो फ्रेंड्स, वेलकम बैक टू माई चैनल ब्लॉग बॉय। फ्रेंड्स, मैं आज आपनालोকক देखुवाम अभयपुरीर थका बामुनगाँव अंचलर एखन पार्क जिखনৰ नाम হৈছে आस्था नेचार्स होम আৰু এইখন বামুনগাঁও জেলখানাৰ ওচৰত হয়। ফ্ৰেণ্ডছ, আপোনালোকে বৰ্ড দুখনত চাই আছে, এখনত লিখা আছে আস্থা নেচাৰ্ছ হোম আৰু এখনত লিখা আছে ডিষ্ট্ৰিক্ট জেলখানা বুলি। চ' মই আপোনালোকক এতিয়া জেলখানাখন অলপমান বাহিৰৰ পৰাই দেখুৱাবৰ চেষ্টা কৰি আছোঁ। তেতিয়ালৈকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'খন। ফ্ৰেণ্ডছ, এইখনেই হ'ল আস্থা নেচাৰ্ছ হোম। চ' মই ফাইনেলি ইয়াত আহিয়ে পালোঁ আৰু মই এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু আপোনালোকে চাই আছে এই পাৰ্কখনৰ মনোৰম দৃশ্যবোৰ। পাৰ্কখনৰ গেটৰ দুয়োকাষে লগোৱা আছে শাৰীয়ে শাৰীয়ে চিনাৰী গছবোৰ। চ' ফ্ৰেণ্ডছ, মই এতিয়া আহি পালোঁ গেটখনৰ সন্মুখলৈ, মেইন গেটৰ সন্মুখলৈ। আপোনালোকে এনেকৈ সোমাই আহিব আৰু ইয়াতে এখন টিকট ঘৰ আছে, য'ৰ পৰা মই টিকট সংগ্ৰহ কৰিম আৰু আপোনালোকেও ইয়াৰ পৰা টিকট সংগ্ৰহ কৰিব। আৰু দুজনৰ মাত্ৰ 40 টকা লৈছে মাত্ৰ, মানে এজনৰ মাত্ৰ 20 টকাকৈহে টিকটৰ মূল্য হয়, গতিকে আপোনালোকে কালেক্ট কৰিব। আৰু এইখনেই হ'ল মেইন গেট। চ' মই ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকে মোৰ পিছে পিছে সোমাই আহক। চ' ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাম পাৰ্কখনৰ মনোৰম দৃশ্যবোৰ। ইয়াত লগোৱা আছে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ফুল গছবোৰ আৰু এখন বহুত ডাঙৰ পুখুৰী আছে আৰু পুখুৰীৰ চাৰিওকাষে লগোৱা আছে বিভিন্ন ৰং বিৰঙী ফুলবোৰ। আৰু মই এতিয়া গৈ আছোঁ পুখুৰীৰ ওপৰত থকা এখন মাছ মৰা ঠাই, যিখনত ৰেষ্ট লোৱা হয়। চ' মই ইয়াতে অলপমান বহি ৰেষ্ট ল'ব খুজিছোঁ। যদি আপোনালোকে খোজে ইয়াতে মাছো মাৰিব পাৰে আৰু ৰেষ্টও ল'ব পাৰে। মাছ মাৰিবৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ অলপমান পইচা দিব লাগিব। চ' ফ্ৰেণ্ডছ, মই এতিয়া আগুৱাই যাম আৰু আপোনালোকক দেখুৱাম বিভিন্ন দৃশ্যবোৰ। এয়া চাওক কিমান ধুনীয়া এখন ঘৰ। ঘৰখনৰ ওচৰত আছে বিভিন্ন ধৰণৰ গছবোৰ আৰু ঘৰখন বহুতেই ভাল লাগে দেখাত। ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাম অসমীয়া মানুহৰ বিহুত উৎসৱত লগা এখন ফুল গছ, যিখনৰ নাম হ'ল কপৌ ফুল। আপোনালোকে চাওক কিমান ধুনীয়া হয়, এইবোৰত গুটিও লাগিছে আৰু এইখন গছ একেবাৰে সম্পূৰ্ণৰূপে বেলেগ গছ এডালৰ ওপৰতহে নিৰ্ভৰ কৰি জীয়াই থাকে। ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাম এখন বিল্ডিং। আপোনালোকে হয়তো ভাবি আছে যে পাৰ্কত আৰু কি কাৰণে বিল্ডিং সাজি থৈছে ইমান পইচা খৰচ কৰি। তেনেহ'লে আপোনালোকক মই কৈ দিওঁ, এইখন আচলতে এখন গেষ্ট হাউচ হয়। যদি কোনোবাই মন কৰে যে মই ইয়াতে আহি কেনে কেইদিনমান থাকি যাম গেষ্ট হিচাপে, তেনেহ'লে আপোনালোকে এইখন ভাড়াঘৰ হিচাপে ইয়াতে ভাড়াটি হিচাপে থাকিব পাৰে। আৰু ঘৰখনৰ পৰিৱেশ বহুতেই বাহিৰৰ পৰা ইমান ধুনীয়া, চাব পাৰে কিমান ধুনীয়া, চোফাবোৰো পাৰি থোৱা আছে ভিতৰত আৰু বাহিৰেদি কাষেদি কিমান ধুনীয়া চিনাৰীবোৰ লগোৱা আছে। আৰু মই এতিয়া আপোনালোকক দেখুৱাম পানীত থকা 3খনমান পানী ব'ৰ্ড। ইয়াতে মাত্ৰ 3খনহে ব'ৰ্ড আছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ইয়াতে বৰ্ডিঙো কৰিব পাৰে। ইয়াতে এজন খুৰাক লগ পালোঁ মই খুৰাক সুধিম যে খুৰাই জানে নেকি যে এইটো পাৰ্কখনৰ নাম কেনেকৈ হ'ল। খুৰা, আপুনি গম পায়নে পাৰ্কখনৰ নাম? প্ৰথমতে ফাৰ্ম খুলিল, গৰু ফাৰ্মৰ পৰা কিবা বহুত কিবা কিবি মানে মানুহবিলাকে মালিকক কৈ এইবাৰ এইখন পাৰ বনালে। আৰু এই পাৰ্কখনৰ মালিকজন কোন হয়? শৈলেশ চৌধুৰী। শৈলেশ চৌধুৰী না? ডাঙৰ ঠিকাদাৰ হয় তেওঁ এজন। আৰু এইখন কিমান বছৰ হ'ল ইয়াতে স্থাপন কৰা হৈছে? বহুত দিন হৈছে, প্ৰায় 30 বছৰমান হৈছে আৰু।
সঁচাকৈ এইখন বহুত ভাল হয় ফ্ৰেণ্ডছ, আপোনালোকে আহিব পাৰে। আৰু খুৰাও বহুত কষ্ট কৰি আছে, দেখা পাই আছে। আৰু খুৰা এইখন পাৰ্কখন লকডাউনৰ কাৰণে কিমান দিন বন্ধ আছিল? এক মাহত বন্ধ আছিল। গতিকে আপোনালোকে চাই আছে কিমান চাফ চিকুণ আছে পাৰ্কখন। কিমান হ'ল? 16 তাৰিখ। 16 তাৰিখৰ পৰা বন্ধ আছিল। 16 তাৰিখ খুলিল। আজি 16 তাৰিখত খুলিল। আৰু তথাপি ইমান ধুনীয়া হয় পাৰ্কখন, ইমান চাফ চিকুণকে ৰখা হৈছে। খুৰা বহুত কষ্ট কৰি আছে, গতিকে খুৰাকো আপোনালোকে ছাপোৰ্ট কৰিব। খুৰা আপুনি ইয়াতে কিমান দিনৰ পৰা কাম কৰি আছে নো? ধৰ 3 বছৰে হ'ল। 3 বছৰ? বহুত দিন হ'ল আপুনি কাম কৰি আছে। 3 বছৰ হৈছে যদিও। ভাল লাগিছে খুৰা আপোনাৰ কথাখিনি। থেংক ইউ আপোনাক। ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে কিমান ধুনীয়া পাৰ্ক হয় এখন। যদি কোনোবাই ফটো শ্বুট কৰিব খোজে তেনেহ'লে ইয়াতে আহিব পাৰে। আৰু মই এতিয়া আপোনালোকক দেখুৱাম এই পাৰ্কখনত থকা এখন ফুড হাউচ। আৰু এই ফুড হাউচখনত বিভিন্ন ধৰণৰ আইটেমবোৰ পোৱা যায়। আপুনি চাওক, লক্ষ্য কৰি চাওক, ফুড হাউচখন দেখাত কিমান ধুনীয়া। এইখন একদম চাংঘৰৰ নিচিনা, পানীৰ ওপৰত দি একদম কি কৰি দিয়া হৈছে। আৰু ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখাই আছোঁ এখন সৰু ল'ৰা ছোৱালীয়ে খেলা এটা দোলনা, যিখন বহুত ধুনীয়াকৈ ঘূৰি থাকে। গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীবোৰক ইয়াতে লৈ আহে তেনেহ'লে বহুত এনজয় কৰিব পাৰিব। আৰু প্লে'গ্ৰাউণ্ডখনো বহুত ভালেই হয়। চ' আপোনালোকে আপোনালোকৰ সৰু ল'ৰা ছোৱালী থাকিলে সিহঁতক ইয়াতে লৈ আহিব। ফ্ৰেণ্ডছ, ইফালেও বিভিন্ন ধৰণৰ দোলনাবোৰ ওলমি ৰখা হৈছে। আৰু এইফালে আছে এখন খেৰী ঘৰ। চাওক কিমান, খেৰী ঘৰ হ'লেও কিমান ধুনীয়া লাগে ঘৰখন, একদম পুৰণিকলীয়া হেন লাগে। চ' ফ্ৰেণ্ডছ, মই এতিয়া আগুৱাই গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ সৰু ল'ৰা ছোৱালীয়ে খেলা বিভিন্ন ধৰণৰ খেল ধেমালি বস্তুবোৰ। আৰু ইফালে চাই আছে বাইদেউবোৰে ফটো উঠি আছে। গতিকে আপোনালোকে ইয়াতে আহিব, এনজয় কৰিব। ফ্ৰেণ্ডছ, এই বৰ্ডখনলৈ নিৰীক্ষণ কৰক, যিখনত লিখা আছে ইউ আৰ আণ্ডাৰ CCTV, মানে আপুনি CCTV নিৰীক্ষণত আছে। গতিকে মই ভাবোঁ যে ঠাইখিনি বহুত ছেফটিও হয়, বহুত নিৰাপদ ঠাই হয়। গতিকে আপোনালোকে আহিব পাৰে ইয়াতে ফুৰিবলৈ, কোনো ধৰণৰ সমস্যা নহ'ব। আৰু এইটো মই দেখুৱাই আছোঁ যাতে কোনেও পুখুৰীৰ পানীত পৰিব নোৱাৰে, পানীত যাব নোৱাৰে, তাৰ কাৰণে বাউণ্ডাৰীও দিয়া আছে। আৰু ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাম এখন বহুত এমেজিং ঘৰ, যিখন সম্পূৰ্ণ বাঁহ, কাঠ আৰু খেৰেৰে তৈয়াৰ কৰা হৈছে। তো এইখনেই হ'ল বাঁহ, কাঠ আৰু খেৰেৰে তৈয়াৰ কৰা এখন প্ৰায় 30 বছৰ পুৰণি ঘৰ। যিহেতু মই খুৰাজনৰ পৰা গম পালোঁ যে এইখন প্ৰায় 30 বছৰ আগত স্থাপন কৰা হৈছিল। আৰু যিহেতু এইখন কি হয় লিখা আছে ওপৰলৈ নুঠিব, আৰু এইখনত CCTV আণ্ডাৰত হয়। গতিকে ইয়াত পাৰ্মিশ্যন নাই উঠাৰ কাৰণে, নহ'লে মই উঠি কেনে দেখুৱাই দিলোঁ হয় ভিতৰৰ ফালে অলপমান। ফ্ৰেণ্ডছ, আমি এতিয়া আগুৱাই গৈ আছোঁ পুখুৰীৰ কাষে কাষে। আৰু আমি এতিয়া আপোনালোকক দেখুৱাম যে আচলতে এইখন এখন গৰুৰ ফাৰ্ম আছিল প্ৰথমতে। চ' মই গৰুৰ ফাৰ্মখন যে আপোনালোকে দেখি আছে, সেইখনে হ'ল গৰুৰ ফাৰ্ম। চ' মই আগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মই এতিয়া একেবাৰে শেষৰ গেটখনলৈ আহি পালোঁ, যিফালে বন্ধ কৰি দি আছে গেটখন। চ' মই সিফালে আপোনালোকক গৰুৰ ফাৰ্মখন দেখুৱাব নোৱাৰিলোঁ। চ' আজিৰ এইখিনি আছিল আস্থা পাৰ্কৰ কিখিনি চিনিয়াৰিখিনি। চ' আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱাই দিলোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আহিব পাৰে ইয়াতে, কাৰণ ঠাইখিনি বহুত ভাল হয়। গতিকে আপোনালোকে আহিব ইয়াতে আৰু ইয়াৰে আনন্দ গ্ৰহণ কৰিব।
গতিকে ফ্ৰেণ্ড, যদি মোৰ ভিডিঅ'খন ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড মোৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব এণ্ড লাইক কমেণ্ট নিশ্চয় মোৰ ভিডিঅ'বোৰত কৰিব।